নমস্কাৰ মই দীপ মই আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে গম পাইছে কাৰ কথা ক'বলৈ আছোঁ আজি ক'বলৈ ওলাইছোঁ উমা চেত্ৰী আমাৰ মৰমৰ অসম জীয়ৰী উমা চেত্ৰীৰ বিষয়ে আৰু উমা চেত্ৰী খুবেই মোৰ ভাল লাগিছে কাৰণ প্ৰথমতে কংগ্ৰেচুলেশ্যন জনাইছোঁ উমা চেত্ৰীক বহুত বহুত শুভেচ্ছা জনাইছোঁ তেখেতে যেনেকৈ স্থান লাভ কৰিছে দলত খুবেই গৌৰৱ অনুভৱ কৰিছোঁ আৰু প্ৰথম কথাটো হ'ল আমি তেখেতৰ ভাল খেল বিচাৰোঁ আগন্তুক দিনত আৰু যেনেকৈ ৰিয়ান পৰাগ ভাল খেলি দেখুৱাইছে ভাৰতীয় দলত গতিকে উমা চেত্ৰীয়ে ভাল খেল খেলক এখন ইণ্টাৰনেশ্যনেল মেটছত চিলেকশ্যন হওক সেইটো ল'ৰাই হওক বা ছোৱালীয়ে হওক খুব ভাল লগা এটা কথা খুব গৌৰৱৰ বিষয় অসমৰ দৰে ৰাজ্য এখনৰ পৰা যোৱাটো ভাৰতীয় দলত খেলাটো খুবেই কঠিন বৰ্তমান সময়ত আৰু উমা চেত্ৰীয়ে যি গতিকে এনেকুৱা এখন সুযোগ পাইছে ইণ্টাৰনেশ্যনেল লেভেলত আৰু ইণ্টাৰনেশ্যনেল লেভেলত ক'ব গ'লে ভাৰতীয় দলত স্থান পোৱাটো খুবেই ইম্পৰ্টেণ্ট খুবেই দৰকাৰী সকলোৱে বিচাৰে সকলো ক্ৰিকেটাৰে বিচাৰে যে ভাৰতীয় দলত আমি খেলিব লাগিছিল বা খেলিম সেইটো সকলোৰে সপোন থাকে গতিকে এই এটা সুযোগ পোৱাটো খুবেই কঠিন বৰ্তমান পৰিস্থিতিত আৰু সেই হেতুকে আমি উমা চেত্ৰীয়ে যি গতিকে পাইছে খুব ভাল লাগিছে এইটো আমাৰ কোনেও বেয়া পাবই নোৱাৰে বহুত গৌৰৱ অনুভৱ কৰিছোঁ চ' এইটোৰ কাৰণে উমা চেত্ৰীক যিসকলে নাজানে মই কৈ দিছোঁ উমা চেত্ৰীয়ে বোকাখাত অসমত জন্মগ্ৰহণ কৰিছিল 2002 চনত আৰু তেখেতে উইকেট কিপাৰ বেটছমেন হয় উইকেট কিপাৰ ভাল প্ৰদৰ্শন দাঙি ধৰিছিল 7 জুলাই যিখন ডেবু মেটছ আছিল 2024 চনৰ এই বছৰতে 7 জুলাই সাউথ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল আৰু এই খেলখন সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল আমি দেখিবলৈ পাইছিলোঁ গতিকে ভাৰতীয় দলৰ কেপ্টেইন স্মৃতি মণ্ডলক আদি ধৰি তেখেতক সম্পূৰ্ণভাৱে ছাপোৰ্ট আগবঢ়াই আহিছে আৰু এই ক্ষেত্ৰত আমি অসমবাসী হৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনালোকৰো ছাপোৰ্ট পোৱাটো নিশ্চয় আমি বিচাৰোঁ গতিকে এই ভিডিঅ'টো আপোনালোকক লৈ এইটো কাৰণে আহিছোঁ উমা চেত্ৰী কোন হয় আপোনালোকে নিশ্চয় এতিয়া গম পাব তেওঁ ভাৰতীয় দলত ৱৰ্ল্ড কাপত চিলেকশ্যন হৈছে এতিয়া বৰ্তমান সময়ত 2024 চনত মহিলা ক্ৰিকেট ৱৰ্ল্ড কাপ যিটো T20 ৱৰ্ল্ড কাপ হয় এইটোত চিলেকশ্যন হৈছে গতিকে মেটছখনত যদি তেখেতে খেলিব সুযোগ পায় উমা চেত্ৰী যদি খেলিব সুযোগ পায় ভাল খেলক তো এইটোৱে মই বিচাৰোঁ গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই এইকাৰণে লৈ আহিছোঁ যে আপোনালোকে যাতে মোক ভিডিঅ'টোৰ জৰিয়তে উমা চেত্ৰীৰ বিষয়ে যিবিলাকে নাজানে অলপ শ্বেয়াৰ কৰি দিয়ে তো এইটোৰ কাৰণে মই ভিডিঅ'টো আপোনালোকৰ মাজত বনাইছোঁ উমা চেত্ৰীৰ কথা জানক ৰিয়ান পৰাগ যেনেকৈ ভাল খেল দেখি দাঙি ধৰিছে আমি দেখি আহিছোঁ ঠিক তেনেকৈ উমা চেত্ৰীয়েও ভাল খেল খেলক গতিকে বৰ্তমান সময়ত ক'লোৱে মই ভাৰতীয় দলত ল'ৰাই হওক বা ছোৱালীয়ে হওক সুযোগ পোৱাটো খুব কঠিন হৈ পৰিছে গতিকে আমি সকলোৱে ছাপোৰ্ট কৰোঁ গতিকে ভিডিঅ'টো এইখিনিয়ে জনাইছোঁ ধন্যবাদ আপোনালোকক